আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ আৰু আপোনালোক সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মই গা পা ধুই চাকি বন্তি দি একদম ৰেডি। অলপ পিছত ভাত বনাম আৰু আজি দিনটো কি কৰোঁ কি নকৰোঁ ভিডিঅ' কৰিম বুলি ভাবিছোঁ। আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো চাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব যদি ভাল লাগে আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। পাকঘৰত গৈ দেখিলোঁ যে নেমু নাই, গতিকে আমাৰ ঘৰৰে নেমু আছে। মই নেমু ছিঙিব গ'লোঁ। চাওক কিমান নেমু লাগি আছে, একদম ফ্ৰেছ যেতিয়াই লাগে তেতিয়াই ছিঙি লৈ খালে হ'ল আৰু। মই এনেকৈ বহুতকেইটা ছিঙি একেবাৰে নি নথওঁ, মানে আহি ছিঙি কেনে লৈ যায় ডাইৰেক্ট খাই দিওঁ। আমাৰ যিহেতু কুকুৰ আছে, কুকুৰে ভুকি আছে, ইগনৰ কৰিব গাইজ, উপায় নাই আৰু মই সদায় ৰাতিপুৱা কুহুমীয়া গৰম পানী এগিলাচ লৈ নেমু ৰস টিপি এনেকৈ খাওঁ। মানে এইটো মই অভ্যাস কৰিছোঁ আৰু খোৱা ভাল পেটৰ কাৰণে আৰু ভাল বুলি শুনিছোঁ যিহেতু, আৰু মই খোৱা অভ্যাস কৰিছোঁ। মই সদায় এনেকৈ এগিলাচ ৰাতিপুৱা পানী খাওঁ। আৰু মই এতিয়া চব্জি কাটিম। এইখিনি আমাৰ ঘৰৰে ভাতকেৰেলা আৰু ৰঙালাওৰ আগখিনিক মানে আগদিনাখনে আনি থোৱা, অকণমান লেহেৰি গৈছে। আৰু মই ভাত পানী বনাই খাই বৈ একদম ৰেডি, এতিয়া পূৰা ফ্ৰী। হেল্ল' এভৰিৱান, আজি বহু দিনৰ মূৰত ৰ'দ দিছে। ইমান বৰষুণ দি আছিলে নহয় এইকেইদিন, একদম মানে পূৰা বৰষুণ। আজি ৰ'দ দিছে যিহেতু অলপ টেঙা খাব মন গৈছে। আমাৰ কেঁচা আম এতিয়াও আছে। কেঁচা আমৰ ছিজনটো গ'লে আৰু, যিহেতু এইখন জুলাই মাহ পৰিলে আৰু আমাৰ এডাল আছে। আমি এইবাৰ বহুত আম খালোঁ। বৰষুণৰ বতৰ বুলিকে পকা আমবোৰ ইমান সৰিছিলে। আমাৰ বহুত কেইডাল আম গছ আছে। আম দেখি পাইছে চাগে, বহুত আছে এতিয়াও। বিৰাট ভাল পাওঁ গাইজ মই কেঁচা আম খাই। যিহেতু টেঙা খাম, গতিকে কলপাতত খালেহে ভাল লাগিব, নহয় জানো? কলপাততহে খাই মোৰ বেছি ভাল লাগে, মানে টেঙাবোৰ বেছি কিবা টেষ্ট হোৱা যেন লাগে। তো এতিয়া মই কলপাত নিব আহিছোঁ। ইমান ডাঙৰ কলপাতখন। এইখন এতিয়া মই কাটিব লাগিব। মই কলপাতখিনি ধুই আনিলোঁ আৰু এয়া কেঁচা আম, আৰু এতিয়া মই কাটিম, তাৰপিছত খাম। এয়া মই পদিনাৰ পাত ছিঙি লৈছোঁ কেইখিলামান, বেছি দিলেও মোৰ ভাল নালাগে, এনে অলপমান আৰু। তাৰপিছত ঘৰৰে কেঁচা জলকীয়া আছে, ধুনীয়াকৈ পকাও আছে লাগি, ফ্ৰেছ এনেকুৱা জলকীয়া দিহে খাই ভাল লাগে, নহয় জানো? টেঙা। তো মই জলকীয়া ছিঙি আছোঁ এতিয়া। ইমান ধুনীয়াকৈ লাগি আছে চাওকচোন। বহুত জ্বলা এই জলকীয়াডাল, বহুত জ্বলা কিন্তু দেই, একদম ভোট জলকীয়াৰ বৰাবৰ। বেছি নালাগে, বেছি খাবও নোৱাৰিম। 2-3টামান ছিঙি ল'লোঁ। এয়া মোৰ আম কাটা হৈ গ'ল। 4টাই হ'ব চাগে, মানে আৰু আছে কাটিব, যদি লাগে কাটি ল'ম, নহ'লে আৰু এনেই যাব।
টেষ্টি ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয় কেঁচা আমৰ লগত পদিনা জলকীয়া ওৱাও অকমান খাই চাব লাগিব কি টেষ্টি চাওক এইখিনি আজি আমাৰ জালত লাগিছিল মাছ মায়ে মাৰি লৈ আহিল মায়ে জাল পাতিছিল আৰু এইখিনি একদম লোকেল মাছ ইমান ধুনীয়া লাগিছে মাছখিনি আজি আমাৰ ৰাতিৰ সাজত এইখিনি ভাজি মেতিয়া মই ৰাতিৰ সাজ ধুনীয়াকৈ খাম আমি আজি কেৰাহীখন গৰম হ'ল এতিয়া মই ইয়াতে তেল ঢালি দিম আৰু ধুনীয়াকৈ মই এতিয়া মাছখিনি ভাজিম মই কিমান কলগৰীয়াকৈ ধুনীয়াকৈ মাছখিনি ভাজিলোঁ মই মাছ ভাজিব জানো দেখিছে ইমান ধুনীয়াকৈ ভাজিছোঁ এটাও ভাঙা নাই আধাখিনি মই এতিয়া ভাজিলোঁ আৰু আধাখিনি এতিয়া দিম কেৰাহীটোত তেল দিছোঁ আৰু গৰম হ'ব লাগিছে এতিয়া মই বাকী মাছখিনি ভাজিম এইটো চাওক না কৰি মাছখিনি ভাজা হ'লে তাৰপিছত ভাতটো বহাই দিম আৰু আনহালে কিবা এটা চব্জি বনাম আৰু আমি সেনেকৈয়ে আজি ৰাতিৰ সাজটো খাই দিম কাৰ কাৰ লোভ লাগিছে খাওঁ খাওঁ লাগিছে কমেণ্ট কৰি জনাব এইখিনি মাছ ভাজা হৈ গ'ল